নমস্কাৰ, সকলোকে জিআৰচি আছাম চেনেললৈ স্বাগতম। হেৰৌ শ্ৰদ্ধাৰ পিতৃ মাতৃ তাহানিতে সোণৰ অসমেৰি গুচি গ'ল। অসমৰ বাবে কত কি কৰিলি, জীৱন্ত নিজ জন্মভূমিত শান্তিৰে থাকিব বিচাৰি সহস্ৰজনক শান্তি দিম বুলি। পৰাজিত কৰিলি মোগল, এয়ে আছিল পৰাক্ৰমী বীৰৰ ফল। অসমখন আকৌ কাল পথত ঢাল খাইছে, যতে আছা আহি ধৰ। হেৰৌ লাচিত ডাঙৰীয়া খেংদাং লৈ ওলাই আহা, আপুনি নোহোৱাৰে পৰা যি পৰিস্থিতি হৈছে তাকে আহিবাৰ চাই যোৱা। অসমৰ সম্পদ অসমতে বিলুপ্ত হৈছে, অজানিতে বিভিন্ন শিল্পীয়ে অপমানৰ ভাৰ দাঙিছে। ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে, বেজবৰুৱাদেৱৰ আমি অসমীয়া, এতিয়া যেন সেইবোৰ বিব্ৰতি। পাহাৰে ভৈয়ামে অৰঙে দৰঙে ইমূৰে সিমূৰে ঘূৰি হৃদয় বিদাৰক গীতেৰে মুক্ত কৰি তুলিছিল জনগণ। এতিয়া সেইবোৰো খহি খহি পৰিছে। এইবোৰ ৰক্ষা কৰিবলৈও ভূপেন হাজৰিকা বেজবৰুৱাদেৱ অহৰহ চেষ্টা কৰিছে। অসমী আই মাতৃভূমিৰ বাবে শ্বহীদ হোৱাও বহুতো আছে। হেৰাই গৈছে মানুহৰ মানৱতা, ভাল পথত আগুৱালে টানি অনাৰ চেষ্টা। আঙুলিৰ মূৰে মূৰে খতিয়ান হাজৰিকাদেৱেও কথাতে দি থৈ গৈছিল বহুতো অৱদান। সেইসমূহ এতিয়া নাজানে নুশুনে। হেৰৌ লাচিত ডাঙৰীয়া, আপোনাৰ অৱদান হৈছে কি এয়া? আপুনি নোহোৱাৰে পৰাই যে অসমীয়াৰ বুদ্ধিহাৰা, আহা ওলাই আহা, হেতা পৰা অসমখন আকৌ জিলিকি তলা। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ত যদি মোৰ কিবা ভুল হৈছে মোক তলত কমেণ্ট কৰি জনাওক। আহিব লগা নতুন ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। জয় হিন্দ, জয় অসম।